সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন D4 আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰতো টিম কাৰ্বি আংলঙৰ সৌজন্যত গছপুলি ৰোপণ। বৈঠালাংছ বিধায়ক ৰূপ সিং তেৰণৰ যুগান্তৰী পদক্ষেপ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তৱৰ্তী এলেকাৰ কেইবা হেক্টৰ মাটিত ৰোপণ কৰিব চাহ গছ। কোভিড সন্দৰ্ভত 6 জুনৰ পৰা চৰকাৰৰ নতুন নিৰ্দেশনা জিলাবাসীলৈ খোলা হ'ব দিনৰ 12 বজালৈ দোকান পোহাৰ ৰেস্তোৰাঁ আদি 1 বজাৰ পৰা সান্ধ্য আইন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ বিতং বাতৰিলৈ। 5 জুন প্ৰতি বছৰে সমগ্ৰ বিশ্ববাসীয়ে উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্ততো গছপুলি ৰোপণেৰে উদযাপন কৰে এই দিৱস। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা টিম কাৰ্বি আংলঙৰ সৌজন্যত D4 আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰত উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস। এইদৰে প্ৰতি বছৰে 5 জুনৰ দিনটোত বিশ্বই পালন কৰে পৰিৱেশ সংৰক্ষণৰ দিৱস। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং তথা টিম কাৰ্বি আংলঙৰ সৌজন্যত D4 আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰ গছপুলি ৰোপণেৰে বিশ্বৰ পৰিৱেশ সংৰক্ষণৰ দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰে। গছপুলি ৰোপণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী ৰংহাঙৰ লগতে MP হৰেণ সিং বীৰ প্ৰমুখ্য টিম কাৰ্বি আংলঙৰ সদস্যসকল উপস্থিত থাকে। বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ প্ৰসংগ সন্দৰ্ভত সাংবাদিকৰে হোৱা কথা বাৰ্তাত প্ৰসংগক্ৰমে সাংবাদিকে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙক শীঘ্ৰে কেন্দ্ৰৰে স্বাক্ষৰিত হ'ব ধৰা শান্তিৰ চুক্তিৰ সম্বন্ধে প্ৰশ্ন কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰংহাঙে এৰাই চলে যদিও এয়া তেওঁলোকৰ দাবী নহয় বুলি ব্যক্ত কৰে। 5 জুন গোটেই বিশ্বতে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে যিটো চেলিব্ৰেশ্যন কৰে, সেই কাৰ্যসূচী ৰাখি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা টিম কাৰ্বি আংলং তৰফৰ পৰা কাৰ্বি আংলঙৰ গছ গছনি জীয়াই ৰাখিবৰ কাৰণে আমি আজি গছ ৰোৱা আঁচনিটো কাৰ্যসূচীটো লৈছোঁ। আমি টিম কাৰ্বি আংলং অনাৰেবল MP MLAs EM MEC সকলো লগত লৈ প্ৰিন্সিপাল ছেক্ৰেটাৰী লগত যে যি গছ যাতে নাকাটে আৰু যিবিলাকৰ গছবিলাক যেতিয়া পৰি গৈছে চাইক্লুমৰ পৰাই হওক ঘূৰ্ণীয় বতাহ হৈ বা গছবিলাকৰ নাইকিয়া হৈছে যাতে আকৌ গছবিলাক আমি ফিল আপ কৰিবৰ কাৰণে সেইটো আগত ৰাখি আমি আজি গছ ৰোৱা আঁচনিটো আমি কৰা হৈছে। এনেধৰণৰ প্ৰত্যেক বছৰ আমি গছ ৰুবৰ কাৰণে আমি চেষ্টা কৰিম। কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ যিটো পিছ একৰ্ড হ'ব সেইটো আপোনালোকে জানে। অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো দিল্লী প্ৰেছ মিটত কৈছে যে সোনকালে শান্তি চুক্তিটো স্বাক্ষৰ কৰিব কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু যিমানখিনি ইয়াত সংগঠন আছে যিবিলাক টক্স হৈ আছে UPLA KPLT 3টা ফেকশ্যন আছে আৰু KNLF আৰু PDCK তেওঁলোকে সোনকালে দিল্লী তেওঁলোকে স্বাক্ষৰ কৰিব। থেংক ইউ। ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ। নৱনিৰ্বাচিত বৈঠালাংছৰ বিধায়ক ৰূপ সিং তেৰণৰ যুগান্তৰী পদক্ষেপ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তবাসীৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে ঘোষণা ব্যাপক পৰিকল্পনাৰ সীমান্তৱৰ্তী এলেকাৰ কেইবা হেক্টৰ মাটিত চাহ গছ ৰোপণৰ পৰিকল্পনা গ্ৰহণ বিধায়ক তেৰণৰ। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ অন্তৰ্গত কেইবাখনো গাঁৱত প্ৰতি ঘৰে 1 হেক্টৰ মাটিত চাহ গছৰ পুলি ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ পৰিকল্পনা হাতত লৈ নৱনিৰ্বাচিত ৰূপ সিং তেৰণে RITF 27 আঁচনিৰ জৰিয়তে কাৰ্বি পৰিষদৰ চিংথং আমৰি আৰু চচেং পৰিষদীয় সমষ্টিত ৰোপণ কৰিব বিচৰা চাহ গছৰ বাবে বিভাগীয় মন্ত্ৰীৰ সৈতেও যোগাযোগ কৰাৰ কথা সদৰি কৰে বিধায়কগৰাকীয়ে। বৰ্ডাৰ এৰিয়াৰ মানে টি প্লেণ্টেশ্যন চাহ ৰোপণ কাৰণে আমি আলোচনা কৰিছোঁ। ইতিমধ্যে মই অভাৰ টেলিফোন যোগেদি মিনিষ্টাৰৰ লগত কথা পাতিলোঁ।
RDF 27 এইটো স্কিমৰ সম্পৰ্কে বৰ্ডাৰ এৰিয়াত চাহ ৰোপণ কৰি দিব লাগে অলৰেডি মই বৰ্ডাৰ এৰিয়াৰ কাৰণে চিন্থং সমষ্টি চটেং সমষ্টি আমৰেং সমষ্টি লিষ্ট দিয়া হৈ গ'ল লোকেল এমচিৰ পৰা মই লিষ্ট লৈ দিয়া হৈ গ'ল এইটো সম্পৰ্কে পুনৰ মই মিনিষ্টাৰক লগ কৰিম মই 7 তাৰিখ মই যাম একাতে অলৰেডি ষ্টুডেণ্ট কৰি আপোনাক মই দিয়া হ'ব বুলি সেইটো কাৰণে মই অলৰেডি দিহলৈকে মোক লিষ্টটো দিয়া হৈ গ'ল এইসকলে এতিয়া GPS CPS ছাৰ্ভে কৰা হ'ব সেইটো কাৰণে আমাৰ খান্দুৰ এৰিয়া বেছিকেলি আমি যিটো গাঁৱটো এইটো এলেকাটো চাহ ৰোপণ কাৰণে কোন জাগাত বেছিকৈ সুইটেবল কৰা হ'ব সেইটো কাৰণে চাবলৈ আহিছোঁ আমি এইটো কিমান মান এৰিয়া হ'ব স্যাৰ এৰিয়াৰ কথাটো নাই এইটো গাঁও হিচাপে থাকিব গাঁৱৰ এটা কিমান বেনিফিচিয়েৰি থাকে এইটো হ'ব তেনেকুৱা যে আমিতো বহুতো মানুহ থাকিব মই কৈছোঁ যে প্ৰত্যেক পৰিয়ালৰ 1 হেক্টৰ চাহ ৰোপণ কৰিব লাগে এইটো কাৰণে সেইকাৰণে চটেং আমৰেং আৰু চিন্থঙত দিয়া হৈ গ'ল অলৰেডি মই দিয়া হৈ গ'ল ছাৰ্ভে কৰিবলৈ ছাৰ্ভে কৰাৰ পিছত মই চৰকাৰক মই কৰিম চৰকাৰক কৰিম এইটোৱে কথা বৈঠালাংছৰ পৰা জাচনি ৰিপৰ্ট কাপ নিউজ কোভিড সন্দৰ্ভত চৰকাৰৰ পৰা নতুন নীতি নিৰ্দেশনা কাৰ্বি আংলং জিলাবাসীৰ ৰাইজলৈ এই নতুন নীতি নিৰ্দেশনাৰ মতে 6 জুনৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান দোকান পোহাৰ ৰেস্তোৰাঁ আদি 12 বজালৈ খোলা হ'ব কোভিডৰ সন্দৰ্ভত চৰকাৰৰ পৰা নতুন নীতি নিৰ্দেশনা কাৰ্বি আংলং জিলাবাসীৰ ৰাইজলৈ এই নতুন নীতি নিৰ্দেশনাৰ মতে 6 জুনৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান দোকান পোহাৰ ৰেস্তোৰাঁ আদি 12 বজালৈ খোলা হ'ব পুনৰ দুপৰীয়া 1 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ বলবৎ থাকিব সান্ধ্য আইন চহৰ তথা নগৰবাসীয়ে 12 বজালৈকে হোটেল ৰেস্তোৰাঁ ধাবা আদিত খাদ্য গ্ৰহণ কৰিব পাৰিব আনহাতে বেচৰকাৰী কাৰ্যালয় আদিয়ে জুনৰ 15 জুনলৈ বন্ধ থাকিব জৰুৰী সেৱাৰ বাহিৰে সান্ধ্য আইন চলি থকা সময়ৰ ভিতৰত কোনোৱে যাতায়াত আদি কৰিব নোৱাৰিব নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ সময় শেষ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Cholo lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thane pok cukor ong. Kopi po na bong Pipo lote. Igar koi ni pok cukor elo ti men duway nang nam bidam thane cica kun elo. Ajo porto lo ke bong Farmasi cingkir lah po bunan ke Dam lang no hi kilong beng puji mini. Pokchokor dawai nang pidun tha Lada ketok 24/7 open pu zero anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan aber kipia number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত টকমকা বনাঞ্চলিক অধীনস্থ শিলধৰমপুৰ নৰাক বনাঞ্চলত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে বন বিভাগে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টকমকা বনাঞ্চলিক বিষয়া ৰাজেন ৰংপিৰ নেতৃত্বত নৰাক বনাঞ্চলত আম কঁঠাল ঔটেঙা লিচু আদি ফলহাৰ গছপুলিৰ উপৰিও শাল এপ্ৰিল ফুলৰ পুলি ৰোপণ কৰে লগতে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজকো বিতৰণ কৰে গছ পুলি
ঠিক একেদৰে নমাটি সমষ্টিৰ চামডিং বে গাঁৱৰ যুৱ সংগঠনেও চামডিং বে গাঁও এলেকাত এই দিৱস উপলক্ষে গছপুলি ৰোপণ কৰে। যুৱকসকলে এই সমূহ গছপুলি আনে ডকমকা বনাঞ্চলিক কাৰ্যালয়ৰ পৰা। উল্লেখ্য প্ৰত্যেকবাৰে এই দিনটোত চামডিং বে গাঁৱৰ যুৱকসকলে বিশ্ব পৰিৱেশ দিৱসৰ দিনা এইদৰে গছপুলি ৰোপণ কৰি আহিছে আৰু এই কাৰ্য বৃহত্তৰ অঞ্চলটোৰ বাবে এটা নিৰ্দেশন বুলিব পাৰে। Degraded forest area also nili tumpini plantation apuram dengko niglo lape nili range alo bukulia bit andar ta holo tumda plantation program dengiglo fuluni tumdalo parokha staff tumdalo asinil tum range staff tum mangke nili tumda khilongpur long nili tum program dengiglo asinil tum mangke pini rong sortum hanta pamuhenang li tumna kidunong lo belai food bearing species amokha rong sokhonda rong tongiglo lapen thengki amu laheta bedak nili tum pamunang li tum thenglonglo Ati pini one day kini tumun andak silumpur area lah epilo popo povare nili tum so plantation nang pini pasakte nili tum athai kilo pini pipi arong lo sir nili tum kada ini food bearing species ini tum dak encourage lo atema mo laha athar bi dang thong khelo pute mo rong so tum dak facility tolong popo ni tum so lo possibility emphasize Sir, tangte labang so ko sorens ko puri la nang. Dokmoka range under SDBM ini tum SDB andi. অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। লাংখিনৰ সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়িক সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা গ্ৰাম্য ঔষধ ব্যৱসায়িক সন্থাৰ সহযোগত কাৰ্বি আংলং জিলাৰ লাংখিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৌহদত বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং জিলা গ্ৰাম্য ঔষধ ব্যৱসায়িক সন্থাৰ উপদেষ্টা সুনীল বড়ো, সভাপতি মহেন্দ্ৰ শীল, সম্পাদক আছামিজ শইকীয়াৰী, চেলভাৰ আঞ্চলিক শাখাৰ উপদেষ্টা টিকেন হাজৰিকা, সম্পাদক ঋতুৰাজ বৰুৱা, লাংখিন পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ দেৱেশ্বৰ হাজৰিকা প্ৰমুখ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য হৈছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা এই কাৰ্যসূচীত উপস্থিত থকা আটাইবোৰ ব্যক্তিৰ মাজত ঔষধ ব্যৱসায়িক সন্থাই বিনামূলীয়া মাস্ক বিতৰণ কৰে। প্ৰতিৰোধ কৰিবলৈ মনীষীসকলে আজিৰ দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ হাতত লৈছে। গোটেই বিশ্বত আজি বিশ্ব পৰিৱেশ দিৱস পালন হৈ আছে। এই বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি আমি কাৰ্বি আংলং গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাই কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তে গছপুলি লগাই বিশ্বৰ পৰিৱেশটো এক স্থিতিশীল অৱস্থাত লোৱাৰ মানসেৰে আমি গছপুলি লগাইছোঁ। আৰু গোটেই বিশ্বত আজি কৰোণা মহামাৰী আক্ৰমণ কৰিছে, এইটো আপোনালোক প্ৰত্যেকেই জানে। এই কৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ পক্ষই যি কাৰ্যসূচী হাতত লৈছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই যি কাৰ্যসূচী হাতত লৈছে তাৰ লগত সংগতি ৰাখি আমি গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাইও বিভিন্ন ৰাইজক বিভিন্ন সময়ত আমি চেনিটাইজাৰ, মাস্ক ইত্যাদি বিতৰণ কৰিছোঁ আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি। আৰু আশা কৰোঁ অনতি দূৰতো আমি গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাই এই বিশ্বৰ যিকোনো পৰিস্থিতিত বা ভাৰতবৰ্ষৰ যিকোনো পৰিস্থিতিত আমি পজিটিভ চিন্তাত আমি অগ্ৰসৰ হ'ম আৰু এইটোৱে আৰু ইমানেই আৰু আমি প্ৰত্যেকৰ লগত সহযোগ কৰিম। ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।